আপোনালোক সকলোকে স্বাগতম জনাইছো। অখিল গগৈ কথা শুনাৰ অভ্যাস মোৰ নাই। অখিল গগৈ কথা এতিয়াও শুনা নাই আৰু ভৱিষ্যতেও অখিল গগৈ কথা মই নুশুনো। দেশৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে অখিল গগৈ কথা মতে নচলে। অখিল গগৈ কৰা মন্তব্যৰ পাছতে এতিয়া এনেদৰে প্ৰতিক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেতবোৰ তেওঁ মন্তব্য কৰিছে জনাইছে এই মুহূৰ্তত সবিশেষ। এই মুহূৰ্তত জনাইছো আপোনালোকক অখিল গগৈ কথা শুনাৰ অভ্যাস মোৰ নাই। আগতেও তেওঁৰ কথা শুনা নাছিলো, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈ কথা মতে দেশৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট নচলে। চৰকাৰী মাটি দখল কৰিলে উচ্ছেদ হবই। যুক্তিসংগত কাৰণ দেখাব নোৱাৰিলে উচ্ছেদৰ ক্ষেত্ৰত কোনো বাধা প্ৰদান কৰা নাই ন্যায়ালয়ে। উচ্ছেদক লৈ এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ কথা শুনাৰ অভ্যাস মোৰ নাই। আগতেও তেওঁৰ কথা শুনা নাছিলো আৰু ভৱিষ্যতেও তেওঁৰ কথা মই নুশুনো। অখিল গগৈৰ কথা মতে দেশৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট নচলে। চৰকাৰী মাটি দখল কৰিলে উচ্ছেদ হবই। যুক্তিসংগত কাৰণ দেখাব নোৱাৰিলে উচ্ছেদৰ ক্ষেত্ৰত কোনো বাধা প্ৰদান কৰা ন্যায়ালয়। এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু উচ্ছেদক লৈ বিধায়ক অখিল গগৈয়ে যিহেতু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে, মুছলমানৰ পৰা মাটি কাঢ়ি হেনো অসমীয়াক দিয়াটো মুখ্যমন্ত্ৰীৰ উদ্দেশ্য নহয় আৰু কেৱল ভোটাৰৰ স্বাৰ্থতহে হেনো উচ্ছেদ চলা বুলি মন্তব্য কৰিছিলে যিহেতু বিধায়কগৰাকীয়ে, আৰু তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ কথা শুনাৰ অভ্যাস মোৰ নাই। আগতেও তেওঁৰ কথা শুনা নাছিলো, ভৱিষ্যতেও তেওঁৰ কথা মই নুশুনো। অখিল গগৈৰ কথাৰ মতে দেশৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট নচলে। চৰকাৰী মাটি দখল কৰিলেই উচ্ছেদ হবই। যুক্তিসংগত কাৰণ দেখাব নোৱাৰিলে উচ্ছেদৰ ক্ষেত্ৰত কোনো বাধা প্ৰদান কৰা নাই হেনো ন্যায়ালয়ে। যিহেতু ৰাজ্যত এতিয়া চলি আছে অবৈধ বেদখলকাৰীৰ ওপৰত যি উচ্ছেদ অভিযান চলি আছে, উচ্ছেদক লৈ এতিয়া মন্তব্য কৰিছিলে অখিল গগৈ। উচ্ছেদক লৈ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। তেওঁ কৈছিলে যে মুছলমানৰ পৰা মাটি কাঢ়ি অসমীয়াক দিয়াটো মুখ্যমন্ত্ৰীৰ হেনো উদ্দেশ্য নহয়, কেৱল ভোটৰ স্বাৰ্থত উচ্ছেদ চলা বুলি তেওঁ বিধায়কগৰাকীয়ে, শিৱসাগৰৰ যি বিধায়ক অখিল গগৈ, তেওঁ মন্তব্য কৰিছিলে যে কেৱল ভোটৰ স্বাৰ্থত উচ্ছেদ চলা বুলি মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ কথা শুনাৰ অভ্যাস মোৰ নাই। আগতেও তেওঁৰ কথা শুনা নাছিলো, ভৱিষ্যতেও তেওঁৰ কথা মই নুশুনো। অখিল গগৈ কথাৰ মতে দেশৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট নচলে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী মাটি যদি দখল কৰিলে তেন্তে উচ্ছেদ তাত চলিবই। যদি চৰকাৰী মাটি দখল কৰিছে তেন্তে তাত উচ্ছেদ চলাবই চৰকাৰে। যুক্তিসংগত কাৰণ দেখাব নোৱাৰিলে উচ্ছেদৰ ক্ষেত্ৰত কোনো বাধা প্ৰদান কৰা নাই ন্যায়ালয়ে। ন্যায়ালয়েও কোনো উচ্ছেদৰ যুক্তিসংগত যদি কাৰণ দেখাব নোৱাৰে তেন্তে সেই উচ্ছেদত ন্যায়ালয়ে ক্ষেত্ৰত কোনো বাধা প্ৰদান কৰা নাই বুলিও মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ মন্তব্য কৰিছে অখিল গগৈ কথা শুনাৰ অভ্যাস তেওঁ নাই। আগতেও তেওঁ কথা শুনা নাছিল আৰু ভৱিষ্যতেও তেওঁ কথা নুশুনে। আৰু অখিল গগৈ কথা মতে দেশৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট নচলে বুলিও মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে চৰকাৰী যদি মাটি কোনোবাই দখল কৰিছে তেন্তে তাত উচ্ছেদ অভিযান চলাবই। যুক্তিসংগত কাৰণ দেখাব নোৱাৰিলে উচ্ছেদৰ ক্ষেত্ৰত কোনো বাধা প্ৰদান কৰা নাই হেনো ন্যায়ালয়ে। এনেদৰে এতিয়া প্ৰতিক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মন্তব্য আছে আমাৰ ওচৰত, তেওঁ কি কৈছে আগবঢ়াইছো। অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা VGR PGRত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। কচুতলি উচ্ছেদিত অংশই যোৰাবাটৰ 13 মাইল অঞ্চলত অবৈধভাৱে বেদখল কৰা গৈছে। কেনেধৰণে যদি চৰকাৰী মাটিত কৰিছে তাৰ পৰাও পঠাই দিম, কিন্তু যদি প্ৰাইভেট মাটি ফৰেষ্ট লেণ্ডততো কৰিব নোৱাৰে। মই আজিয়ে চেক কৰাই দিম।
চাওক অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা VGR PGRত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো